Welcome back to RZ Studio Rehan, your channel vehicle. अबे यार ब्लॉग वीडियो जाएगा यार Hey guys, welcome back to RJ Studio. আজি আমি আছো ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি হল জুনৰ 5 তাৰিখ আৰু আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। সেইবাবে সকলো ছাত্ৰ-ছাত্ৰীক মাতা হৈছে আৰু মাতে কাৰণে আজি মানে স্কুলত গাছ ৰুব সেইবাবে সবকে মাতাইছে। মোৰ ভিডিঅ'টো বেছি ডাঙৰ হোৱা নাই সৰু আৰু ভিডিঅ'টো আজি অলপ ফানি হ'ব। মাজে মাজে দুটা এটা ফানি আছে। সেইকাৰণে ভিডিঅ'টো অলপ ফানি হ'ব। একদম চাই থাকক। এনজয় কৰক। ইয়াত গাঁটা খন্দা হৈ আছে, ইয়াত পলি ৰুব সেইবাবে গাঁটা খন্দা হৈ আছে আৰু ইয়াত চব ছাত্ৰ মাহানে আহে কাৰণে গাঁটা খান্দি আছে। বেচেৰাটো কষ্ট কৰি আছে আৰু এইটো হ'ল জেছ আমাৰ একদম বেচেৰা কষ্ট কৰি আছে। হাঁহি আমচাৰে আমি কাম চলাই আছোঁ, নহ'লে চবৰে ভাগাৰ লাগিব আৰু ভাগাৰ লাগিলে য'ত হ'ব কাম কৰিব আৰু চবে বাগান দুনাই যাব। আমি সকলোৱে বসবাস কৰোঁ। 1972 চনৰ 5 জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত বিশ্ব পৰিৱেশ দিৱস পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্য আছিল প্ৰকৃতিক ৰক্ষা কৰা আৰু পৰিৱেশক সুস্থ সবল কৰি ৰখা। Hey guys, আমাৰ এই দাসে আৰু ফটো উঠিয়ে তৰণি বনায় আৰু চবে ইয়াতে ফটোমান উঠি আছে মানে গাছ ৰুই কাৰণে চাফা কৰে কাৰণে চব মাহান ফটো উঠি আছে। একদম এটা ভয় লগা নাই, ভাল লাগি আছে। Hey guys, আমি চব একেলগে যাই কাৰণে এতিয়া গাছ ৰুম। চবে গাছৰ বোলে হাতে হাতে লৈছে জেগা চবে গাছ ৰুম একদম মজা লাগছে। Hey guys, ইয়াত মেম এখন গাছ ৰুই আছে আৰু আমিও গাছ ৰুলো। ইমান কাম চাম কৰিলোঁ। বিরাট বিরাট আর আমার কোড আমার কোড আমিও লাগে দিম লাগে দিম চকলেট দিম মারা চকলেট দিম ইমান ভিডিঅ' আছে মাৰা যাব। ভিডিঅ'টো কৰিলোঁ সমাপ্ত। বাই বাই টাটা। দিম জলদি দিম আকৌ দি নাপালা। ভিডিঅ'টো কৰিলোঁ সমাপ্ত। বাই বাই এণ্ড টাটা। Studio Rehan, your channel vehicle. अबे यार ब्लॉग वीडियो जाएगा यार